আমাৰ প্ৰত্যেকৰে জীৱনত কেতিয়াবা বহুত বেয়া সময় পাৰ কৰিব লগা হয়। বহুতবাৰ আপোনাৰ জীৱনত এনেকুৱা হ'ব যে আপোনাৰ মাজত বহুত টেলেণ্ট থাকিব, আপোনাৰ মাজত বহুত ক্ষমতা থাকিব, আপোনাৰ মাজত বহুত নলেজ থাকিব আৰু ইচ্ছা শক্তিও থাকিব, কিন্তু চব থকাৰ পিছতো আপোনাৰ জীৱনত একোৱেই ভাল নহ'ব। এইটোৱে হ'ল সেই সময় যেতিয়া আপোনাৰ ভিতৰত সকলো থকাৰ পিছতো আপুনি শূন্য হৈ থাকিব। তেতিয়া আপুনি বুজিব লাগিব জীৱনটো এনেকুৱাই। তেতিয়া নীৰৱতে আপোনাক আগুৰি ধৰিব। কিন্তু কি জানে, এই বেয়া সময় আপোনাৰ বাবে কিছু ভাল শিক্ষা লৈ আহে। এই সময়ত এই চাৰিটা কথা নিশ্চয় মনত ৰাখিব, যিবিলাক আপোনাৰ বেয়া সময় পাৰ কৰিবলৈ আপোনাক সহায় কৰিব। নাম্বাৰ 1, কাৰো জীৱন পাৰফেক্ট নহয়। পোৱা আৰু নোপোৱালৈকে জীৱনত উচ্চ আশা থকা ভাল। তাৰ অৰ্থ এইটোৱে নহয় যে জীৱনত যি আশা কৰিব সকলো পাই যাব। পৃথিৱীৰ সফলতা অৰ্জন কৰা ব্যক্তিৰো কিবা না কিবা পাব লগা থাকে। নাম্বাৰ 2, নিজৰ প্ৰতি থকা বিশ্বাস নেহেৰাব। জীৱনত যিমানে বেয়া সময় নাহক কিয়, আপুনি নিজৰ প্ৰতি থকা বিশ্বাস নেহেৰাব। কাৰণ আপুনি নিজৰ প্ৰতি থকা বিশ্বাস হেৰুৱালে আল্লাহ ভগৱানেও আপোনাক সহায় কৰিব নোৱাৰিব। নিজৰ প্ৰতি বিশ্বাস ৰাখক। মোৰ জীৱনত যিমানে বেয়া সময় নাহক কিয় মই চম্ভালিম, এই বিশ্বাসটো আপুনি ৰাখিবই লাগিব। নাম্বাৰ 3, নিজক ব্যস্ত ৰাখক। আপুনি যেতিয়া ব্যস্ত থাকিব আপোনাৰ সকলো দুখ কষ্ট পাহৰি থাকিব পাৰিব। এলেহুৱাৰ দৰে এনে সময় নাকাটাব, কাৰণ এনে সময়তে বেয়া চিন্তা কৰাৰ কাৰণে মন কেন্দ্ৰীভূত হৈ যায়, যাৰ কাৰণে আপুনি সেই সময়খিনি কটাব তেওঁ আপোনাৰ কোনো সহায়ে নকৰে। অলৱেজ বি এক্টিভ, এভৰি টাইম এভৰি ৱে। নাম্বাৰ 4, মানুহ চিনি পাবলৈ শিকক। বেয়া সময়ক ভাল পাওক, শ্ৰদ্ধা কৰক, কাৰণ সময় পৰিৱৰ্তনশীল। সময়ে আপোনাক মানুহ নামৰ অমানুহবোৰক আঙুলিয়াই চিনাকি কৰি দি যাব। যিসকল লোকে আপোনাক ভাল পাইছিল কেৱল আপোনাৰ সুখৰ সময়ত, দুখৰ সময়ত নহয়। ভুলবোৰক লৈ নাভাবি সঠিক পৰিকল্পনা কৰক। আপুনি কি কৰিব পাৰে, আপুনি কি হৰাইছে, তেওঁ আপোনাৰ জীৱনত থাকিলে কিমান ভাল হ'ল হয়, এইবোৰ কথা নাভাবি আপুনি ভৱিষ্যতত কি অৰ্জন কৰিব পাৰিব সেইটো ভাবক আৰু সেই অনুযায়ী নিজক তৈয়াৰ কৰক। যি হৰাইছে তাৰ কাৰণে অভিযোগ নকৰি পুনৰ ঘূৰি পোৱাৰ চেষ্টা কৰক। শিক্ষা লওক কঠিন সময়ৰ পৰা। চাকৰি হেৰুৱাটো হ'ল আৰ্থিক সমস্যা। শাৰীৰিক অৱস্থাৰ সময়ত আচলতে বুজিব পাৰিব কোন আপোন আৰু কোন আপোনাৰ লগত অভিনয় কৰিছিল। এইটো শিকাই আপোনাৰ হোল লাইফ সঠিক পথত চলিবলৈ সহায় কৰিব। সেইকাৰণে জীৱনত কঠিন সময়বোৰক অভিশাপ হিচাপে নলয়, আশীৰ্বাদ হিচাপে গ্ৰহণ কৰক। আৰু এটা কথা মনত ৰাখিব, বুৰা ৱক্ত এক ऐसी तिजोरी है जहाँ से सफलता के हथियार मिलते हैं।